তো গাইজ গুড মৰ্ণিং। আৰু ইফালে মই ওলাই মিলি পূৰা ৰেডি আৰু এতিয়া বহি আছোঁ তাৰমানে। তো যিহেতু এতিয়া আমি যাম, তো ওচৰতে যাম, ইমান দূৰতো নাযাওঁ, এনেই এটা খানা খাওঁ ফাৰ্ষ্ট বছৰটোৰ প্ৰথম দিন বুলি। তো সকলোকে হেপী নিউ ইয়াৰ। তো আৰু এতিয়া বজাৰ চজাৰ কৰিছে ইহঁতে। তো মই যিহেতু আজি বাইক নিনো, তো তাৰমানে দাদা এঠাইত গ'ল, সেইটো কাৰণে দাদাই লৈ গ'ল। তো উপায় নাই, এতিয়া লগৰকেইটাৰ লগতে যাব লাগিব। তো ব'লক এতিয়া চাই থাকক ভিডিঅ'টো, ভাল পাব চাই পিনে, বছৰটোৰ প্ৰথম দিন। তো ব'লক। তো এইফালে দস্তি আহি গৈছে ৰ'ব মোক ল'বলৈ বুলি। তো পূৰা ফুল ৰেডি হৈ গৈছে, তো এতিয়া যাব লাগে বাৰু। তো গাইজ যাবলৈ বুলি আমি এইকেইটা তিনিটা আমি আগফালে, তো আৰু কেইজনমান আহি আছে আগফালে। তিনিটা মানে আমি তিনিখন বাইক মানে আমি আগত গৈ আছোঁ আৰু বাদ বাকী পিছফালে আহি আছে বঢ়িয়া কৰি। আমি এতিয়া বঢ়িয়া কৰি যাম আৰু টাউনত কিবা কিবি ল'বও আছে, তো লৈ লওঁ এইফালে। তো আমি এনেকৈ পূৰা ফূৰ্তি কৰি কৰি গান চান বজাই লৈছোঁ আৰু এইফালে তো গানটো শুনাব নোৱাৰোঁ, কপিৰাইট লাগি যাব। তো এইফালে আমি বঢ়িয়া কৰি গৈ আছোঁ মানে গান শুনি শুনি পূৰা টাউনৰ মাজে মানে মানুহে যিটোৱে ৰিয়েকশ্যন দিয়ে তাৰমানে তো গাইজ আৰু বেছি দূৰ নাই আৰু আমি পামেই আৰু। তো ইহঁতকেইটাই আহিয়ে পোৱা নাই। আমি মানে চব বস্তুতে ফাৰ্ষ্টতে, মানে চব বাৰতে ফাৰ্ষ্টতে আহি পাই আছোঁ। কিয় বা নাজানো আৰু ফূৰ্তিতে গম নাপাওঁ আৰু। তো এইফালে আহি পালোঁ ৰ'ব, এয়া অলপ অফৰডিং আছে, তো এইখিনি পাৰ হৈ লৈ পিনে আমি পামেই আৰু এইফালে। তো গাইজ ৰাস্তাটো মানে ভুল হৈ গ'ল আৰু এইফালে আমি ওলাই মেলি আৰু আহিলোঁ, বেলেগ ফালে যাব লাগিব এইবাৰ। তো বলক চাই থাকক। তো গাইজ এইফালে পাহাৰখন অলপ দেখাই পাই আছোঁ আৰু এইফালে ৰাস্তা চাওক, ৰাস্তাটো বাৰু ইমান বেয়াও নহয় ইমান ভালো নহয়, তো তেনেকুৱাই আৰু। তো এইফালে আমি এই ৰাস্তা পাহেৰাৰ মজা, এইফালে পাৰ্ক, বলা আগে বাঢ়ো। যাব লাগে, আমি ইফালে আহিছোঁ ইফালে। তাৰমানে গাইছ আমি ফাৰ্ষ্ট যোনফালে গৈছিলোঁ সেইটোৱে হয় ৰাস্তা। তো গাইছ একো নাই, পাৰ্কখন দেখা পোৱা নাছিলোঁ মানে, তো দেখা পোৱা হৈ গ'ল। আৰু এইফালে আমি আহি পাই গ'লোঁ ৰ'ব আমাৰ খানা খোৱা জেগা। আৰু এইফালে আহোঁ ৰেডি কৰি দিছে, তাৰমানে এইফালে যোনটো ৰাস্তা আছিল ইফালে চাইডে, তো সেইটো ৰাস্তাইদি ইহঁতকেইটা আহি গৈছে, আমি বেলেগ ফালেদি আহি গৈছোঁ। তো একো নাই আৰু এইফালে আমাৰ এইবিলাক আৰম্ভ হৈয়ে গৈছে, মানে ব্ৰেড আনিছোঁ আৰু এইফালে চব্জি বজাৰ চজাৰটো ইয়াতে মানে এতিয়া বনোৱা কথা। তো মই চচমা মাৰি পূৰা চাল দি আছোঁ এইফালে। তো মানুহ তো আজি 1 জানুৱাৰী বুলি বহুত মানুহ আহিছে। তো ইফালেও মানুহ সিফালেও মানুহ, আৰু এইফালে আমাৰ কমলা টেঙা হৈ আছে ৰ'ব ৰেডি, কমলা টেঙা। আৰু এইফালে ব্ৰেড, তো এইফালে হাই দি আছে, তো এইফালে অনামিকা হাই, তো এইফালে বাইদেউ। তো গাইছ মই এনেই বাইদেউ বুলি কওঁ দিয়া, চবকেইটা লগৰে হয়। এইফালে কমলা টেঙা খোৱাহে কথা আৰু এতিয়া। তো ৰেডি হৈয়ে গৈছে পুৰাপুৰি। তো চাই থাকক ভিডিঅ'টো শেষলৈ, ভাল পাব। আৰু এইফালে ফটো উঠাই ফটোত ব্যস্তই হৈ গৈছে, মানে আহি পিনে কাম বন নাই আৰু ন। আৰু এইফালে আমাৰ গাহৰি ৰেডি হৈ আছে এইফালে। তো গাইছ ইফালে আৰু এতিয়া মই বহি আছোঁ, কিনো কৰিব আৰু কথা পাতি আছে, খায়ে আছে, ৰান্ধি আছে। তো মই বহাই কাম আৰু নে কি কয় এইফালে। তো গাইছ এনেকৈ আমাৰ খানা চলি আছে দিয়ক, নে কি কয়। তো এইফালে মাংস ৰেডি হৈ গ'ল, আৰু এইফালে ভাত বনাই আছে আমাৰ হিতেশ বৰাই। ইয়াৰ যাৰ লগত বিয়া হ'ব পুৰা সুখীত থাকিব ভাত বনাই সি। তো গাইছ আমাৰ ইয়াতে মানে এটা লাভ গুৰু আহিছে ৰ'ব, অলপ চাই লওকচোন, মানে কথাবিলাক শুনি লওক। তাত মানে প্ৰেমৰ বিষয়ে বহুত কিবা কিবি জানে আৰু, তো অলপ শুনি লওক, আপোনালোকৰ ভাল হ'ব। কিন্তু দুখ কৰিব নালাগে, ফাৰ্ষ্ট অপশ্যন ইজ লাষ্ট অপশ্যন, সেই ভাবিব নালাগে। ছেকেণ্ড অপশ্যন ইজ বেটাৰ, কাৰণ ইখন এক্সপিৰিয়েঞ্চ হৈ আহে।
তাৰপাছত মোৰ কথাটো হ'ল যে আমাৰ নাম মেনশ্যন নকৰোঁ, সকলোৱে জানে 5 বছৰ ভাল পালা ছোৱালীটো। মায়েকৰ ফুচফুচনিত জীয়েকৰ কুচকুচনিত। তো গাইছ এনেকৈ আমি অলপ ফূৰ্তি চূৰ্তি হাঁহি ধেমালি কৰি আছোঁ। তো আপোনালোকে চাই থাকক, তো চাই ভাল পাব। এইফালে আমাৰ লাভ গৰৈ মানে অলপ কিবা কিবি কৈ আছে, শুনি লওক আপোনালোকেও। ভাষণ আৰম্ভ কৰা আপুনি। কোনোবা এবাৰ কৈ দিব নেকি অডিয়েঞ্চৰ পৰা? কিবা ক'ব লাগিছিল? মই কোনখিনিত আছিলোঁ সেইখিনি কৈ দিবাচোন। আপুনি হেৰিত আছিলে। দাদা, মায়েকৰ ফুচফুচনিত জীয়েকৰ কুচকুচনিত ছোৱালীটো এবাৰ ভাল ল'ৰা এজনক এৰি দিলা, কিন্তু চিন্তা কৰিব নালাগে। সেইটো চিন্তা কৰিব নালাগে। কিন্তু তোমাক এটাই কথা ক'ম, তাইৰ দুখত থাকি তোমাৰ নিজৰ জীৱনটো ধ্বংস কৰি একো লাভ নাই। নিজৰ জীৱন বহুত বছৰ আছে, নাই বোলে আৰু 80 বছৰ জিন্দা থাকবি তই। চিন্তা কৰিব নালাগে। তাত কৰি ভাল ভাল ডেলি ডিটেইলছ পাই যাব পাৰা। বহুত টাইম লাগিব। এইটো তোমাৰ সকলো বস্তুৰে সহায় কৰে। তুমি মিস্ত্ৰী দিবা, এটা মিস্ত্ৰী উঠিব। গোল্লা বিলাম তোমাৰ বিয়া, মাতপা তোমাৰ বিয়াৰ মাতিবা তোমাৰ বিয়া, নামাতাকে নাথাকিবা। মোৰ বিয়াৰ পাৰ্টিটো সকলোকে দিম, চিন্তা কৰিব নালাগে। অহা বহাগত পইচাৰ ব্যৱস্থা হ'লে সকলোকে বেলেগ আইটেম নাই, মাংস ভাত আৰু মদ। কাৰ্টুনেদি কেটাৰিঙৰ ল'ৰা আহিব না, কেটাৰিঙৰ ল'ৰাই পানী মিলাই ফাৰ্ষ্টতে পাতৰ ওপৰত এটা হাত দি যাম। তাতে প্ৰথম ষ্টাৰ্টিং হ'ব মাংস, তাৰে আধা ঘণ্টা পাছত দিয়া যাব ভাত। তাৰমানে তাতে বমি কৰিলেও চাফা কৰাৰ কাৰণে এক্সট্ৰা মানুহ থাকিব। খোৱা হাগা মুতা চব কৰা মই আছো। মোৰ বিয়া সকলোৰে বিয়া, কিন্তু মাইকী মোৰ। ধন্যবাদ ধন্যবাদ। এইখিনিয়ে মোৰ কথা আছিলে। তুমি তো গাইছ ফকতীয়া ভাগন শুনি উঠি আহি আমি ফটো উঠাত ব্যস্ত ৰ'ব। এইফালে ফটো উঠাত ব্যস্ত চব। তো গাইছ আমাৰ এতিয়া খাবলৈ হৈ গ'ল আৰু এইফালে আমি সকলোৱে বহি লৈছে বঢ়িয়া বঢ়িয়া কৰি। তো আৰু এতিয়া খোৱাহে কথা, খাই লৈ আৰু যোৱাৰ কথা। তো যিহেতু গধূলি হ'লে আৰু এইফালে চালাড আনিছিলে, তো চালাড খাই মানে নবনালে, তো এনেকৈ থাকি গ'ল। এইকেইটা এতিয়া ঘৰলৈহে লৈ যাব লাগিব যি পাইছোঁ। তো এতিয়া আমি খাই লওঁ বঢ়িয়া কৰি। তো আপোনালোকে চাই থাকক শেষলৈ ভিডিঅ'টো। মোক খালি খেদিয়ে থাকে আৰু সকলোৱে বহি যাওক। এতিয়া ভৰিতা বাইদেউ প্লেট দি আছে সকলোকে। আৰু অনামিকা কি দি আছে? আমাৰ খানা আছিলে নিৰামিষ মানুহ কণী খাই জিৰা ৰাইচখিনি যায় কণ্ট্ৰলৰ চাউল এইটো বেলেগ কথা। চবে কণ্ট্ৰলৰ চাউলৰ লগতে ভাত খাই আছে, একো নাই। মই দুখ কিয় কৰোঁ, কাৰণ যে আমি কণ্ট্ৰলৰ চাউল খাই ডাঙৰ নহয় চলি। নেমু টেঙা ভিতৰত লাষ্ট শব্দত আমি সকলোৱে যিহেতু ভাত খাম, হৰিৰ নাম লৈ ভাতকেইটা খাম। তো এইফালে আমি খাবলৈ বহি গ'লোঁ। সেইফালে মাংস ভাত সকলোৰে কাঢ়ি কাঢ়ি পূৰা পৰি গৈছে, চব খোৱাত ব্যস্ত। তো আমিও খাই লওঁ বঢ়িয়া কৰি। তো আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। তো গাইছ আমি খানা চানা খাই মেলি লাষ্ট পৰ্যায় আহি গৈছে। আমাৰ হিতেশে বৰ্তমান কেৰাহী দিব, কেৰাহী নহয় শান্তি দিব। আৰু এইফালে আমাৰ লগত এই হেল্পাৰ কোনি? অকলে তুমি? তো গাইছ ফাইনেলি আমাৰ খোৱা লোৱা হৈ গ'ল। এতিয়া বাচন চাচন ধুই আছোঁ বঢ়িয়া কৰি। তো আৰু এইফালে আমাৰ গাড়ী চাড়ী থোৱা আছে, আৰু এইফালে বহুত আহিছে আজি 1 জানুৱাৰী বুলি। তো এইফালে অনিতা বাইদেউ আৰু আমি এনেকৈ বঢ়িয়া কৰি ফটো চটো উঠি আছোঁ বঢ়িয়া কৰি। তো এতিয়া যাম আৰু। তো এইফালে অনুস্মিতা বাইদেউ আৰু এইফালে বনিতা বাইদেউ। তো জানে মই বাইদেউ বুলি মাতো চবকে এনে মৰমতে। তো চববিলাক লগৰে হয়। তো এতিয়া বঢ়িয়া কৰি কেইখনমান ফটো চটো উঠি লৈ পিনে এতিয়া যাওঁ আৰু। তো বঢ়িয়া কৰি তো কেইখনমান ফটো উঠি
এতিয়া যাব লাগে। তো যিহেতু গধূলি হৈ গ'ল, যাই পোৱাৰ লগে লগে ঘৰলৈকে তো ৰাতিয়ে হৈ যাব। তো আৰু এতিয়া আমি কোন জেগাত আহিছিলোঁ এইটোতো কোৱাই নাছিলোঁ। আমি আহিছিলোঁ ফুলবাৰী, তো ওদালগুৰি ফুলবাৰী ওচৰতে হয়, বেছি দূৰো নহয়। তো আহিব পাৰে, ইমান বেয়াও নহয়। তো ভালে লাগে জেগাটো। তো দুখনমান ফটো চটো উঠি তো এতিয়া বলক আৰু এতিয়া যাই থাকোঁ। তো এতিয়া আমি ওলাই দিলোঁ তাৰ পৰা বঢ়িয়া কৰি। এতিয়া মই গাড়ী চলাই আছোঁ আৰু বিশালে অলপ কেমেৰা ধৰিব দিলোঁ। তো বলক এতিয়া পূৰা সমাপ্ত। এয়া লাইন বাই লাইন আমাৰ গাড়ী চাড়ী আহি আছে। তো গাইজ ফাইনেলি আমি ওদালগুৰি আহি পাই গ'লোঁ, মানে ঘৰ পামেই আৰু বেছি টাইম নাই। তো এইফালে আমাৰ বাইদেউখন আহি আছে বঢ়িয়া কৰি পিছফালে। তো আমি আগফালে, পিছাল আমি মুঠতে আগফালে দিয়ক গাইজ, য'তেই হওক আগফালে, খোৱাটো আগফালে, চব আগফালে। তো আৰু এতিয়া আহি পিনে বঢ়িয়া কৰি আমি অলপ, যিটোৱে ঠাণ্ডা লাগিছে বাইকত, তো আহি পিনে অলপ জুই চুই লগাই লৈছোঁ। লৈ পিনে এতিয়া বঢ়িয়া কৰি অলপ বহি আছোঁ চব গোটেইকেইটাই, মানে সুখ দুখৰ কথা পাতি আছোঁ। যিহেতু আমি মানে বহুত দিন আগৰ পৰাই ভাবি আছিলোঁ পিকনিকটো খাম। তো এই খোৱাৰ মাজতে মানে ইমান কি গৈছে, তো ফাইনেলি হ'ল দিয়ক। তো গাইছ আমাৰ কাৰণে চাহ মেইন। তো এইফালে কাৰ্তিকৰ ঘৰত আহি গ'লোঁ বঢ়িয়া কৰি। কাৰ্তিকে চাহ তাহ খোৱালে আমাক, চাহ বিস্কুট। এইটো হৈছে চাহ দিয়া মানুহটো এইটো। তো এই গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া মই ঘৰ আহি পাই গ'লোঁ। তো কমেণ্ট এটা দি দিব লগতে। তো যিহেতু আজি বছৰটোৰ প্ৰথম ভিডিঅ' এইটোৱে, তো কমেণ্ট এটা কৰি দিব কেনেকুৱা পালে। তো কিবা যদি ভুলো হৈছে কমেণ্ট কৰি জনাব। তো বাই বাই।